আজি আমি বনাম গাহৰি মাংসৰ বইল লাই পাত আলু আৰু বিলাহীৰে। কিন্তু ফাৰ্ষ্টতে আমি দি ল'ম লাই পাত আলু মাংস আৰু নহৰু জিৰা বুটা আৰু পিঁয়াজ আৰু জলকীয়া বুটা। এই ধৰক আপোনালোকে মছলাবোৰক আপোনালোকে মিক্সাৰত ভালদৰে পিচি ল'ব পাৰে। এতিয়া আমি দি ল'ম অকণমান নিমখ, অকণমান হালধি ৰঙৰ বাবে, যাতে বেছি বগা নেদেখে সেইটো লৈ। এতিয়া আমি দি ল'ম পানী, যিখিনি পানীৰে মাংসটো ভালদৰে সিজিব। এতিয়া আমি জুইত বহাই দিওঁ। মোক পানীটো অকণমান কম যেন লাগিছে, সেইটোলৈ আকৌ অকণমান পানী দি ল'ম আমি। যিহেতু বইল হ'ব, বইল হ'লে অকণমান বেছি পানী লাগে, মানে শুকাই যাবতো সেইটোলৈ। এতিয়া আমি ঢাকনিৰে ভালদৰে ঢাকি উতল অহালৈকে ঢাকি থৈ দিম। মাজে মাজে আপুনি চেক কৰিব লাগিব কিন্তু। এইয়া এতিয়া আমাৰ মাংস উতলি আহিব ধৰিছে, অকণমান ভালদৰে সিজা নাই, অকণমান সিজিছে। এতিয়া আমি বিলাহীটো ভালদৰে সিজালৈকে ঢাকনি দি পেলাই থৈ দিম মাংসটো সিজালৈকে। আমাৰ মাংস এতিয়া ৰেডি হ'ল। আমি এতিয়া জুইৰ পৰা নমাই লৈ এটা বাচনত উঠাই লৈ ল'ম। এই এতিয়া দেখিছিলে আপোনালোকে হালধি দিয়াৰ বাবে ৰংটো ধুনীয়া হৈছে। এতিয়া নহ'লে খালি বগা বগা দেখিলেহেঁতেন। সেইটোলৈ হালধিটো অকণমান মাত্ৰ দিব লাগে। আপোনালোকে নিশ্চয় এবাৰ বনাই খাব দেই, খাই পেলাই ক'ব কেনেকুৱা লাগে। আৰু আপোনালোকেনো বাৰু কেনেদৰে বনাই খায় সেইটো মোক নিশ্চয় কমেণ্টত ক'ব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি ক'ব নেক্সট ভিডিঅ'ত আপুনি কি চাব বিচাৰে। বাই বাই।